নমস্কাৰ, প্ৰতিভা বিকাশ অসম ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। মই সপ্তাহাকু গ্ৰুপটোৰ উপদেষ্টা। এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ মৰিগাঁও মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী তথা প্ৰতিভা বিকাশ গ্ৰুপটোৰ সদস্যা বিনীতা বসুমতাৰীৰ কণ্ঠত এটি সুন্দৰ কবিতা আবৃত্তি। আশা কৰিছোঁ সকলোৱে শুনি নিশ্চয় ভালে পাব। গতিকে সময় নষ্ট নকৰি তেখেতৰ আবৃত্তি কৰা কবিতাটি উপভোগ কৰোৱা হওকচোন। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম হৈছে সপোনৰ গাঁও লাইচেংখন। কথা ক্ষীৰোদমণি মহন, আবৃত্তি বিদিশা বসুমতাৰী। চৰাইদেউ দিচাং পানী মোৰ সপোনৰ লাইচেংখন, সৌজনা বীৰ লাচিতৰ ধনী লাইচেং তুমি। তোমাক জনাইছোঁ প্ৰণাম এইখনি গাঁৱতে। মোৰ আজিও মনত আছে সৰুৰে পৰা উমলি জামলি সেই যে তেতিয়া বন্ধুবোৰৰ লগত আৰু ওচৰ চুবুৰীয়াৰ লগত ধেমালি কৰিছিলোঁ। এই গাঁৱৰ পৰাই মই আৰম্ভ কৰিছিলোঁ মোৰ স্কুলীয়া জীৱন। এই গাঁৱৰ ওচৰ চুবুৰীয়াৰ পৰাই শিকিছিলোঁ সামাজিক কাম আৰু নানা কথা। এই গাঁৱতেই আছে টাই জনজাতি। নানা গীত মান নৃত্য নাটিকা এই গাঁৱতেই জন্ম হৈছিল। নৱদ্বীপ আৰু পুবেৰুণ যুৱ সংঘ আৰু মইনা পাৰিজাত কেইখন। এই গাঁৱতেই আছে ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ বাবে 1950 চনতেই যে স্থাপন কৰিছিল লাইচেং মিলন পুথিভঁৰাল। সৌ ৰজাদিনীয়া বৰপুখুৰীটো, তাৰ পাৰত থকা বগৰী গছ কেইজোপা, হালধীয়া হালধীয়া বগৰীবোৰ দেখিবলৈ কিমান ধুনীয়া লাগে এবাৰ মন কৰিবচোন। আৰু আছে ৰ'ব, সৌসকলে যে ভাদ মাহত নাম লৈ বৰনামঘৰবোৰত সেই দৃশ্যবোৰ চাবলৈ বৰ ধুনীয়া লাগে ন। আহোম স্কুলৰ খেলপথাৰত যে ওখকৈ সেই মঞ্চখন, আমি তাতেই আমাৰ প্ৰতিভাবোৰ বিকাশ কৰিছোঁ। আপোনাৰ বাৰু ভয় লাগেনে সেই যে গাঁৱত থকা ভেলুগুৰি বহুকটা নামৰ হাবিকেইখনলৈ? মোৰ কিন্তু বৰ ভয় লাগে। আৰু যে হাতীমূৰীয়া বিলৰ জুইত খৰিকা দিয়া কাৱৈ মাছ কেইজনী জুইৰ তাপত কেনেদৰে তেল পৰে, সেই দৃশ্যবোৰ বাৰে বাৰে মনলৈ আহে। আপোনালোকৰ মনত পৰেনে সৌ স্বাধীনতা আন্দোলনৰ সময়ৰ কথাটো? বিষ্ণুপ্ৰসাদ ৰাভাই যে এইখন গাঁৱতেই লুকাই ফুৰিছিল। ৰাভাই যে এগৰাকী মাছ মৰিয়নিৰ ভাও লৈ ঐ কোন ক'ত আছ, আহ ঐ মাছ মাৰিবলৈ যাওঁ বুলি যে চিঞৰিছিল। শেষত আৰু নকওঁ, জয়তো লাইচেং লাইচেং পে অংলে। ধন্যবাদ।